ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চাই কেনেকুৱা পালা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। এতিয়া ভিডিঅ'টো চোৱা দেই। হেল্ল' কি কৰিছা? এনেই বহি টিভি চাই আছোঁ। তুমি পিছে কি কৰিছা? ময়ো এনেই বহি আছোঁ। পিছে শুনাচোন, তোমাক কথা এটা ক'বলৈ আছিলে। কি কথা কোৱা? মোৰ লগত যে ৰিম্পী, তাইৰ বায়েকৰ বিয়া আছে দেওবাৰে। মোক থকাকৈ মাতিছে, আগদিনাই যাবলৈ কৈছে। ৰিম্পী? কোন ৰিম্পী অ'? কি কোন ৰিম্পী? কেলৈ মোৰ লগৰ ৰিম্পী আকৌ? তোমাক চিনাকি কৰাই দিছিলোঁ নে? ইমান পাহৰা নে? মোৰ লগৰ ছোৱালীবিলাকৰ কথা মনতে নাথাকে মানে। নহয় মনত পৰিছে এতিয়া। পিছে থকাকে যোৱা জানো? বিয়াৰ দিনা যাবা আকৌ, ৰাতিপুৱাই যাবা গধূলি আহিবা। থকাকে যোৱা জানো? থকাকৈ মাতিছে যে আকৌ, থকাকৈ মাতিছে কাৰণে থাকিবলৈ যাম বুলি কৈছোঁ। মোৰ দেখোন তোমাক থকাকে যাবলৈ দিবলৈ মনেই যোৱা নাই অ'। কি থকাকৈ যাবলৈ দিবলৈ মন যোৱা নাই হা? কি থকাকৈ যাবলৈ দিবলৈ মন যোৱা নাই? লগৰ ছোৱালী বায়েকৰ বিয়া থাকিবলৈ মাতিছে কাৰণে থাকিবলৈ যাম বুলি কৈছোঁ। তুমি যে মোক যে সেইটোতে বাধা দিবলৈ ওলাইছা যে। নহয় তুমি বুজা নাই। কি বুজা নাই? মই চব বুজিছোঁ মই। আৰু তুমি কোন হা? তুমি মোক বাধা দিবলৈ তুমি কোন? কেলৈ বাধা দিবা মোক? হ'ব যাবা। যামেই ক। শুনাচোন আৰু এটা কথা, মই বিয়াৰ দিনা কোনযোৰ কাপোৰ পিন্ধিম বাৰু? ৰঙাযোৰ পিন্ধিম নে হালধীয়াযোৰ পিন্ধিম? কোৱা না। তোমাৰ যোনযোৰ ভাল লাগে পিন্ধিবা আৰু। কি যোনযোৰ ভাল লাগে পিন্ধিবা হা? মই নিজে ডিচাইড কৰিব পৰা নাই কাৰণেহে তোমাক সুধিছোঁ। তুমিও যে সেইবুলি কৈছা যে, সোনকালে বাছি দিয়া মোক কোনযোৰ পিন্ধিম। হালধীয়াযোৰকে পিন্ধিবা। পিছে তুমি ইমান গৰমত চাদৰ মেখেলা পিন্ধা জানো? চুইটাৰযোৰকে পিন্ধা নহ'লে, পিন্ধি কমফৰ্টেবল ফিল কৰিবা। ইমান গৰমত চাদৰ মেখেলাত বহুত গৰম উঠিব নহয়। মইহে চাদৰ মেখেলা পিন্ধিম, তুমি নিপিন্ধা নহয়। ইমান যে চিন্তা কৰিছা, গৰম মইহে উঠিব আকৌ। সেইবুলি কি মই লগৰ ছোৱালীজনী বায়েকৰ বিয়াত কি চুইটাৰ পিন্ধিম নি? চাদৰ মেখেলা নিপিন্ধি চাদৰ মেখেলা পিন্ধিম। ঠিক আছে বাৰু, পিন্ধা যদি পিন্ধিবা, কিন্তু সেই একদম চিম্পলকৈ থাকিবা আকৌ দেই, বেছি ষ্টাইল নকৰিবা। কি বেছি ষ্টাইল নকৰিবা? কেলৈ নকৰিম? চাদৰ মেখেলাৰ লগত কি ষ্টাইল নকৰিম নেকি? তাতে লগৰ ছোৱালী বায়েকৰ বিয়া, মই কি ঘৰত থকা চাই থাকিম? তুমি মানে মই দেখিবলৈ ধুনীয়া হৈ থাকিলে বেয়া পোৱা ন? দেখিবলৈ বেয়া নাপাওঁ, বেলেগে চাই বুলিহে ভয় লাগে। আৰু শুনা, পেটটো ঢাকি পেলাই কাপোৰ পিন্ধিবা। চাদৰ মেখেলা পিন্ধোতে পেটটো উলিয়াই নিপিন্ধিবা আকৌ, চাবা আকৌ। আৰু মোক ফটো দুখনমান দিবা আকৌ। পেটটো উলিয়াই নিপিন্ধিম মানে? চাদৰ মেখেলা পিন্ধিলে পেটটো অলপতো ওলাবই, কেনেকৈ ঢাকি পিন্ধিম? সেইবোৰ মই নাজানো, কিন্তু পেট উলিয়াই তুমি চাদৰ মেখেলা পিন্ধিব নোৱাৰিবা। মোৰ কথা সিমানেই। হ'ব দিয়া। তাত গৈ ল'ৰা চাই নাথাকিবাগে আকৌ। কোনোবাই ফোন নম্বৰ খুজিলে নিদিবা হা। বিয়াত আকৌ ল'ৰা ছোৱালীবোৰ বহুত থাকে নহয়, মোৰ সেইকাৰণে তোমাক যাবলৈ দিবলৈ মন নাই অ'। ল'ৰাবিলাক থাকে বুলি মই এতিয়া সেইবুলি বিয়ালৈ নগ'লেহে হ'ব। তোমাক যে বিয়ালৈ যাবলৈ দিবলৈ মোৰ অলপো মন নাই জানানে। হ'ব এতিয়া, তুমি যে বৰ লাগি থাকা পাই। নহয় মোৰ চিন্তা হয় জানানে। মোক কি ভাল পাবা কি তোমাৰ কি বিশ্বাস নাই নি হা? ইমান চিন্তা কৰি থাকা যে কেলে? হ'ব দিয়া, নকৰোঁ চিন্তা। বিয়াত কিন্তু বেছি ষ্টাইল কৰি নাথাকিবা আকৌ দেই। হ'ব দিয়া, ৰাখোঁ মই এতিয়া, টিভি চাওঁ মই। বাই। ঠিক আছে, চোৱা বাৰু, বাই। এইবোৰৰ পৰা যে কলৈকো যাবলৈও শান্তি নাই দেই। এতিয়া লগৰ ছোৱালীজনী বায়েকৰ বিয়া, মই তাত নোযোৱাকৈ থাকিব পাৰোঁ। তাতে শান্তি নাই মাতিছে বিয়ালৈ থাকিবলৈ। মই বাৰু কেনেকৈ নোযোৱাকৈ থাকোঁ বাৰু? তাতে আকৌ ইটো নিপিন্ধিবা, ষ্টাইল নকৰিবা, ল'ৰালৈ নাচাবা। আৰে উপায় নাইকিয়া হৈছে আৰু দেই মোৰ ভাগৰ। টিভিকে চাওঁ এতিয়া।